हेलो फ्रेंड्स, रिजु आसाम यूट्यूब चेनेलটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই কিছুমান পদ্ধতি ৰানিঙৰ এক্সাৰসাইজৰ কাৰণে কিছুমান এক্সাৰসাইজ কৰা কিছুমান লৈ আহিছোঁ। এই কাৰণে যে যিসকলে প্ৰেক্টিছ নকৰাকৈ দৌৰি থাকে তেওঁলোকৰ বহুতো প্ৰব্লেম হৈছে, মোক সেইকাৰণে কৈ আছে। আৰু ফিল্ডত মানে কি দৌৰিব অহা সকলোৱে কৈ আছে যে আমাৰ ভৰি বিষ হয়, আমি এনেকৈ দৌৰি দিওঁ। নহয়, সেইটো কথা নহয়। আৰু এক নম্বৰ কথা হ'ল যে ভাবি থাকা তোমালোকে মই এনেকৈ আহিল কাৰণে কি কৰিম, দৌৰি দিম, দৌৰি মেলি মই ৰানিংটো বহুত ফাষ্ট হ'ব, কিন্তু সেইটো কথা নহয়। আমাৰ ফিল্ডত যিসকলে দৌৰি আছে সেইসকলে মানে প্ৰব্লেম হৈছে, কাৰোবাৰ আঁঠু বিষ হৈছে, কাৰোবাৰ ভৰি বিষ হৈছে। 2 নম্বৰত তো এক্সাৰসাইজবোৰ কৰি ল'লে বহুতো আমাৰ ৰানিঙৰ কাৰণে ইম্প্ৰুভ হয়। আৰু ৰানিং নকৰা আগত এই এক্সাৰসাইজবোৰ চাই লওক। আমাৰ এই সকলোকেইটাই আমাৰ প্ৰেক্টিছ কৰি আছে আৰু ভৰিবিলাক ফ্ৰী কৰি লৈছে, তাৰপাছত আৰু দৌৰিব। সেইকাৰণে মানে ভিডিঅ'টো মই বনালোঁ। আৰু ভিডিঅ'টো মানে বনোৱা উদ্দেশ্যটো হ'ল সেইটো যে বহুতো ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি আছে যে দাদা মোৰ ভৰি বিষ, মোৰ গাঁঠি বিষ, মানে সকলো ধৰণৰ বহুতো প্ৰব্লেম হৈছে। মই সেইকাৰণে ভিডিঅ'টো বনালোঁ যে ৰানিং নকৰা আগত এই প্ৰেক্টিছবোৰ কৰি ল'লে আপোনালোকৰ বহুতো ৰানিং আহিব। আৰু যিসকলে ডাইৰেক্ট আহি দৌৰি দিয়ে সেইটো আৰু ভুল নকৰিব। যিমান পাৰে আপোনালোকে, এতিয়াও সময় আছে, 3 মাহ সময় আছে। আমাৰ ইণ্টাৰভিউ মে' মাহত ইণ্টাৰভিউ ঘোষণা কৰা হৈছে। আৰু সেইকাৰণে মানে সকলোৱে দৌৰিব আৰু দৌৰাৰ আগতে মানে কি এক্সাৰসাইজবোৰ কৰি ল'ব। যিকেইটাৰ এক্সাৰসাইজ আছে মই গোটেইকেইটাৰ এক্সাৰসাইজৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'বোৰ এনেকুৱাকৈ মই বনাইছোঁ যে চাই যাতে সকলোৱে গম পায় যে কিহৰ কাৰণে আমাৰ কি হৈ আছে। সেইকাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু যে সকলোৱে ডাইৰেক্ট দৌৰাৰ আগত গাটোৰ ষ্ট্ৰেচিং কৰি ল'ব। আৰু কৰাৰ পাছত আপোনালোকে 5 মিনিট, 10 মিনিট বা 20 মিনিটলৈকে যিমান পাৰে আপোনালোকৰ যিকেইটা প্ৰেক্টিছ আছে প্ৰেক্টিছকেইটা কৰি ল'ব। তাৰপাছত আপোনালোকে 5 মিনিটমান ৰখি আপোনালোকে পানী খাই তাৰপাছত আপোনালোকে দৌৰা ষ্টাৰ্ট কৰিব। সকলোৱে কঁকালবোৰো ফ্ৰী কৰি লৈছে। আৰু তাৰপাছত হাইনি এক্সাৰসাইজ কৰিব, জাম্প কৰিব আৰু হাৰ্ড প্ৰেক্টিছ আছে সেইবোৰো কৰিব আৰু 100 মিটাৰ মাৰিব। সকলো এনেকেই আমাৰ ফিল্ডত মানে সকলো দিনাখনে এনেকেই প্ৰেক্টিছ কৰি থাকে। আৰু আমাৰ এনেকৈ মানে লেগৰ ষ্টেপৰ খোলাৰ কাৰণে এনেকৈ প্ৰেক্টিছবোৰো কৰি থাকে। আৰু কিছুমান মানে কি আমাৰ গ্ৰাউণ্ডতে আছে বহুত কেইজন, তেওঁলোকে ডাইৰেক্ট দৌৰি দিয়ে। দৌৰাৰ কাৰণে তেওঁলোকে এতিয়া মোক সুধি আছে যে কি কৰিলে ভাল হ'ব। মই কৈছোঁ যে তোমালোকে ৰানিং নকৰাৰ আগত আমাৰ এক্সাৰসাইজবোৰ কৰি ল'বা। এক্সাৰসাইজবোৰ কৰাৰ পিছত তোমালোকৰ যেতিয়া বডিটো ষ্ট্ৰং হ'ব তাৰপাছত তোমালোকে দৌৰিবা। আৰু এনেকৈ আমাৰ এই সকলোজনে আমাৰ এনেকৈ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি থাকে। আৰু মানে কি লেগ ষ্টেপ শিকাবৰ কাৰণে তেওঁলোকে এনেকৈ সদায় দিনাখনে প্ৰেক্টিছ কৰা আৰম্ভ কৰি থাকে। কণ্টিনিউৱাছ 5-6 মাহ হৈ গৈছে। আৰু মানে কি ইণ্টাৰভিউ আৰু 3 মাহমান আছে সেইকাৰণে তেওঁলোকে মানে কি এনেকৈ প্ৰেক্টিছ কৰি থাকে সদায় দিনাখন। আৰু ময়ো প্ৰেক্টিছ কৰিয়ে থাকোঁ। মই সেইকাৰণে মানে ৰানিঙত বহুত ভাল, মানে কি মোৰ বহুত প্ৰব্লেমৰ পৰা মই দূৰ হৈ গ'লোঁ যে মোক
সকলোৱে কৰি থকাৰ কাৰণে মই ক'লোঁ যে এনেকৈ প্ৰেক্টিছ কৰি থাকিবা আৰু লগতে হাৰ্ণিংবোৰ মাৰি থাকে। এনেকৈ মানে বডিটো কি হয়, জাষ্ট যেতিয়া ষ্ট্ৰং কৰি ৰাখিবা তেতিয়াহ'লে ৰানিংটো বহুত ষ্টেমিনা আহিব পাৰে। গম পালে? তলিকৰ মজা মজা প্ৰেক্টিছ গোটা কৰি আছা ন? ঠিকে আছে কৰি থকা। তোমাৰতো ৰানিঙততো বহুত কোনো টেনশ্যন নাই, তুমি এথলেটিক্স খেলি আছা ন, সেইকাৰণে পূৰা 100 মিটাৰ তোমাৰ লগৰকেইজনৰ লগত পূৰা মাৰি আছা ন? বাৰু ঠিকে আছে। এবাৰ তুমি ৰানিঙত বহুত ফালি দিবা ন, আৰু 100 মিটাৰটো বহুত খাই যোৱা, তোমাৰ কোনো টেনশ্যন নাই। বাকীকেইজনো ভালো মাৰি আছে। মজা ৰাকেশ মজা। মজা ধুনীয়া লাগিছে। তোমালোকে ইমান সোনকালে আহি প্ৰেক্টিছ কৰা আৰু এনেকৈ প্ৰেক্টিছবোৰ কৰা মোকো শিকাই দিবা। মোৰ লগতে তোমালোকৰ লগত কৰিবলৈ চেষ্টা কৰিম। মানে কি মই এইটো প্ৰেক্টিছ নকৰোঁ, সেইকাৰণে মানে মোৰ প্ৰব্লেম এটা আছে। মানে কি লং জাম্পটো মোটামুটি এক্সিলেণ্ট মাৰোঁ, তেওঁ এই প্ৰেক্টিছটো কৰিলে লং জাম্পত এক্সিলেণ্টতকৈ বেছি অহা চান্স আছে। আৰু যিসকলে গম পোৱা নাই লং জাম্পৰ কাৰণে এই টিপছকেইটা কৰি ল'ব আৰু থাই মাচলত বহুতো পাৱাৰ আহিব। মজা মোৰ কাৰণে তোমালোকে অকণমান দেখাই কৰি দিবা। এই দুজনে হাৰ্ড প্ৰেক্টিছ কৰি আছে। এই দুজনে আমাৰ খেল মহাৰণৰ কাৰণে তেওঁলোকে প্ৰেক্টিছ কৰি আছে। তেওঁলোকে মানে কি দুদিনৰ আগত গুৱাহাটীত তেওঁলোকৰ খেল হৈছিলে। খেল হোৱাৰ কাৰণে তেওঁলোকে জিকি আহিছে। দুইজনে ফাৰ্ষ্ট ছেকেণ্ড পাই আহিছে। তেওঁলোকে গ'ল্ড মেডেল লগাই আহিছে। আৰু মানে কি যিজন তলিক বুলি কয়, এই ল'ৰাজনে 3 মাহৰ আগত কলকাতাত তেওঁ এথলেটিক্স খেলি অহাৰ কাৰণে তেওঁৰ এই প্ৰেক্টিছবোৰো সদায় দিনাখনে কৰি থাকে। আৰু খেল মহাৰণত তেওঁ বহুতো ৰানিঙত বহুত ফাষ্ট, আৰু তেওঁৰ লগত মানে এইকেইদিন বহুতো প্ৰব্লেম হৈ গৈছে। ভিডিঅ' বনোৱা নাছিলোঁ, তাৰ কাৰণে আজি ভিডিঅ' বনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। কি কয় তলিক? আৰু যদি মোৰ চেনেলত পোনপ্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় হিন্দ।